এইটো হিয়া খৰত বোলে ইমান মানুহ দীপাঙ্কৰ এলম্বো হাই হেল্ল নমস্কাৰ হাই হে এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল সিমি এন্টাৰটেইনমেন্ট আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে ময়ো ভালে আছোঁ তো আজি মই চান্দুবিত প্ৰগ্ৰাম মাৰিবলৈ যাম তো আজি আৰু বছৰটোৰ ফাৰ্ষ্ট দিন হয় তাতে আমাৰ প্ৰগ্ৰাম থাকিল ধুনীয়া লাগিছে আৰু আপোনালোকক সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন থাকিল যাতে আপোনালোকৰ মনৰ কামনাবোৰ আশাবোৰ পূৰণ হওক বছৰটো ভালদৰে যাওক হেৰু বাকীখিনি বাৰু আপোনালোকে গমেই পায় কি ক'ম নোৱাৰোঁ সকলোকে হেপী নিউ ইয়েৰ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন থাকিল দেই আৰু কমেণ্টত জনাই দিব সকলোৱে হেপী নিউ ইয়েৰ এই হৈছে আমাৰ কবিতা আৰু এইটো পল বাইদেউ হাই আৰু আগত আছে কৃষ্ণা বা নেদেখাং মই তাক আমি গৈ আছোঁ প্ৰগ্ৰাম মাৰিবলৈ চান্দুবিলে তো চাই থাকক ভিডিঅ'ত দেই এতিয়া আমি গাড়ী অহা জেগালৈ গৈ আছোঁ আমি চাৰিওটাই এয়া গাড়ীখন আহি পাইছে আমি গৈ আছোঁ ৰ'বক আপোনালোকক দেখাই আছোঁ আৰু এইখন হৈছে আমাৰ গাড়ীখন জানতা আমাক ৰখি আছে আমি এতিয়া গৈ থাকোঁ আৰু এইফালে আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল এতিয়া আমি গৈ থাকোঁ চান্দুবিলৈকে আৰু এইফালে ইহঁতে পিকনিক খাই আছে 1 জানুৱাৰী উপলক্ষে আৰু চান্দুবিলৈকে যিহেতু আমাৰ 1 ঘণ্টাৰ জাৰ্ণি আছে তো তেনেকৈ আপোনালোকক মই ৰাস্তাবোৰকে দেখাই গৈ আছোঁ আৰু এয়া আমি চান্দুবিত যোৱা ৰাস্তাটো হাইৱে পাই গ'লোঁ তো এতিয়া গৈ থাকোঁ দেই এনেকৈ আৰু চান্দুবিত যোৱা ৰাস্তাটো খুবেই ভাল লগা হ'ল মানে বহুত আগতে সৰু আছিলে তো এতিয়া ডাঙৰ কৰিলে ভাল হ'ল ৰাস্তাবিলাক তো তেনেকৈ ভাল লগা হৈ গ'ল তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গোটেইবোৰ তো চাই থাকক ভিডিঅ'টো সেয়া ইহঁতে পিকনিক খাই আছে মানে 1 জানুৱাৰী আৰু আৰু ৰাস্তাটো ইমানেই ধুনীয়া মানে আৰু চাৰিও চাইডে চাহপাত বাগান তো ইমান ধুনীয়া লাগিছে ৱাও কি ক'ম আৰু মানে আৰু চাৰিও চাইডে সেউজীয়া পৰিৱেশ প্ৰাকৃতিক মনোমোহাত মই মনমুগ্ধ হৈ গৈছোঁ আৰু চান্দুবিত যোৱা ৰাস্তা বুলি ক'লে এনেকৈয়ে আমি চাহপাত বাগানৰ মাজে মাজে যাব লাগিব তো এটা ধুনীয়া এটা পৰিৱেশ আৰু এনেকৈ আমি আহি আধা পাই গ'লোঁ আৰু এনেকৈয়ে আমি গৈ আছোঁ আৰু গোটেইবোৰে ধেমালি কৰি এনেকৈয়ে আমি ক'ৰবালৈ গ'লে ধেমালি কৰি যাওঁ আৰু একো আপোনালোকে একো বেয়া বুলি নাভাবিব আৰু কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব আৰু এইটো হৈছে খুৰাটো ক'ৰবালৈ লৈ যাই আছে আৰু এতিয়া আমি চান্দুবি আহি পাই গ'লোঁ এইফালে আছে গাড়ী থোৱা ঠাই ধুনীয়াকৈ গাড়ীবোৰ ৰাখিবলৈ দিছে আৰু ইয়াতে আৰু এতিয়া আমিও গাড়ী পাৰ্কিঙলৈ গৈ আছোঁ আমাৰ লগৰবোৰ আৰু এইফালে আমাৰ সঞ্জয় দাস আৰু ইয়াতে আমি গাড়ী পাৰ্কিং কৰিলোঁ আৰু
এয়া হৈছে আমাৰ লগৰবোৰ কাপোৰ চাপোৰ পিন্ধি আছে আৰু এয়া আছে দুনিয়াৰ মানে গাড়ী আৰু A few moments later. ফাইনেলি আমি এতিয়া ওলাই ৰেডি হ'লো আমি এতিয়া নাচিবলৈ যাওঁ এয়া আমাৰ লগৰবোৰ আছে অভি হাই অভি আছে পুবালিম আছে লাম্বু এতিয়া আমি গৈ থাকোঁ নাচিবলৈকে আমাৰ টাইম হৈ গৈছে গোটাই মেলি আমি ৰেডি হৈ ল'লোঁ মানে গোটেই কাপোৰ চাপোৰ পিন্ধি ল'লোঁ আৰু আছে কিমান মানুহ বাপৰে বাপ বৈদ্য মানুহ হয় ৰে জান্দা ইমান মানুহ এইটো আমাৰ জান্দা ইমান মানুহ মই দেখাই নাছিলো পৃথিৱীখনত এছা বহুত মানুহ মানে আজি ইয়াত মেলাৰ ফাৰ্ষ্ট দিন হয় ইমান মানুহ হোৱা নাই তথাপিও হৈছে বহুতখিনিয়ে হৈছে ইমান মানুহ নহয় আজিতো ফাৰ্ষ্ট দিন আৰু ইয়াত প্ৰত্যেক বছৰে মানে জানুৱাৰীৰ 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে ইয়াত মেলা হয় আপোনালোকে আহিব পাৰে হয় আছে ধুনীয়াকৈ সজাই পৰাই ৰাখিছে আৰু ইয়াত কেইবাটাও খেৰৰ ঘৰ ধুনীয়াকৈ সজাই বৰাই ৰাখিছে আৰু এয়া এইটো এটা খেৰৰ ঘৰ আৰু আপোনালোকক মই নাচি মেলি ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম তাৰপিছত ধুনীয়াকৈ খেৰৰ ঘৰবোৰ সজাই বৰাই ৰাখিছে আৰু এইপিনে আমি গেট পাই গ'লোঁ আমি লাঙাবৰা গেটৰ ভিতৰেদি সোমাই গৈ আছোঁ এয়া আমি গেটৰ ভিতৰত সোমাই আহিলোঁ বহুত মানুহ হৈছে প্ৰথম দিন হ'লেও আৰু এইপিনে আছে দোকানবোৰ ধুনীয়াকৈ সজাই বৰাই ৰাখিছে আৰু কি আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অকণমান পিছতেই আছে ধুনীয়াকৈ চকীবোৰ ৰাখিছে আৰু এইপিনেও আছে দোকানবোৰ এই আছে খেৰৰে ধুনীয়াকৈ সজাইছে দোকানবোৰ এয়া চাংঘৰ আৰু এইটো হৈছে মন্তব্যৰ বাকচ মানে ইয়াত আহি কেনেকুৱা লাগিছে আপোনালোকে লিখি থৈ যাব পাৰে আৰু এইটো এটা হৈছে খাললৈ ধুনীয়াকৈ সজাই ৰাখিছে আৰু চাৰিও চাইডে মানুহ চাওক নাগাইছে এইটো ধুনীয়া এটা খেৰৰ ঘৰ আৰু এতিয়া অকণমান বৰদান চাই লওঁ ইয়াৰ পিছতে আমাৰ আছে আৰু A few moments later. তো গাইছ আমি এতিয়া নাচি উঠিলোঁ মানে বেলেগে যদি মানে বাহিৰত ভিডিঅ' কৰে মই ভিতৰত ভিডিঅ' কৰিছোঁ এইটো এটা খেৰৰ ধুনীয়া এটা ঘৰ মানে ইয়াতে মই ভিডিঅ' কৰিব আহিছোঁ তো অকণমানতো আমি বাহিৰৰ দৃশ্য দেখাই আছোঁ আপোনালোকে চাই থাকক এইটো ফটো উঠি আছে এইটো হানা ঘৰ আৰু এতিয়া আমি চাহ খাবলৈ আহিলোঁ ইয়ালৈকে নাচি মেলি এতিয়া আমাৰ চাহ খাব ৰখি আছে এইটো আমাৰ দীপাংকৰ দা হাই হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ আমাৰ কৰিনা ফটোটো বেষ্ট হয় এয়া অতিথিসকল এয়া বড়ো ছোৱালীসকল আমি ইয়াতে চাহ খাবলৈ আহিছোঁ ধুনীয়াকৈ চাহ লৈ আহিছে আৰু বাহ মোক এৰি এইবিলাক চবেই ফটো উঠাত ব্যস্ত আৰু চাহ খাই ওলালোঁ আমি গোটেইবিলাকে এইবিলাক মানুহ চাইডে চাইডে এইটো সেয়া ঘৰত বোলে ইমান মানুহ সিহঁতৰ ঘৰত চাহ খালোঁ সিয়া একদম টাইমে পা নাই দেখোলা মানে ফটো উঠাত ব্যস্ত আৰু
এই যে আমাৰ ৰূপমা এই যে সমীৰন্ধন এইটো হৈছে আমাৰ শিখা বিখ্যাত সিঙ্গার গো আমি যিগতিকে কিস্তি দলৰ লগত আহিছোঁ একেলগে ঘূৰিব লাগিব আৰু ইয়াত বহুতখিনি আছে দেখাবলগীয়া ঠাই যিমান পাৰোঁ সিমান দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক এই আছে নাৱত উঠি আছে মানুহবোৰ গাইজ আমি এতিয়া মানে ভাত খাবলৈ গৈ আছোঁ পিকনিক খাই আছে আমি এইবোৰ গৈ আছোঁ এনেকুৱা জেগা দি আমি ভাত খাবলৈ গৈ আছোঁ গোটেইবোৰে আৰু ভাত খাই মেলি আপোনালোকক মেইন ঠাইলৈ লৈ যাই আছোঁ A few moments later. কি ধুনীয়া লগা কেইটা 50 টাকা দেব না কিমান কতটা হা কতটা আৰু এতিয়া আমি বাণিজ্য মেলালৈ গৈ আছোঁ ফাৰ্ষ্ট মই মানুহ নোহোৱা বুলি ভাবিছিলোঁ ইয়াত আহি দেখিলোঁ ইমান মানুহ হৈছে চাওক না গাইজ এইফালে 100 200 আৰু এতিয়া আমাৰ ঘৰলৈ যাবলৈ টাইম হৈ গ'ল আমি ঘৰমুখীয়া হৈ গ'লোঁ তো এতিয়া গৈ থাকোঁ আৰু এইফালে গাড়ী ভিৰৰ সৃষ্টি ইমান ভিৰ হৈছে মানে আৰু এইখন গাড়ীত আমাৰ লগৰবোৰ আছে মানে পূৰা চিঞৰি আছে দেই